পশ্চাদগমন। বাটটোত আগুৱাই গৈ থাকোঁতে পিছত ৰৈ গৈছিল সময়বোৰ, অসময়বোৰ মুঠি মাৰি ধৰি। নষ্টালজি হৈ খেদিব পৰা নাছিল মৰীচিকাবোৰে। চেনেহৰ জৰীডাল খামুচি লগতে বাট বুলিছিল কিছু দুখুৰীয়া স্মৃতি। সময়ৰ যাযাবৰী পথিকৰ দৰে আছিল সেই যাত্ৰা। সন্মুখত নাছিল কোনো লক্ষ্য, মনত নাছিল কোনো ঠিকনা। কেতিয়াবা ৰ'দে দহিছিল, কেতিয়াবা বৰষুণে ধুইছিল, কেতিয়াবা বৰফে পুতিছিল, কেতিয়াবা নিতাল ৰাতিয়ে গুজৰিছিল। দুয়ো কাষে বাহৰ পাতিছিল নীৰৱতাই। নীৰৱতাবোৰৰ হাতত হাত থৈ বাট বুলিছিলোঁ অজান মুলুকলৈ, চিৰদিনৰ কাৰণে।